নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক এই নতুন ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰি আছোঁ যে খেতিয়কসকলে যেতিয়া খেতি কৰে তেওঁলোকৰ খেতি যেতিয়া বানপানী হওক খৰাং বতৰ হওক অন্য কিবা কাৰণত যদি তেওঁলোকৰ খেতি বাতি নষ্ট হৈ যায় তেতিয়াহ'লে চৰকাৰে এই ফচল বীমাৰ জৰিয়তে তেওঁলোকক এটা টকা প্ৰদান কৰে তেওঁলোকৰ খেতি বাতি নষ্ট হোৱাৰ কাৰণে। গতিকে আজি এই ফচল বীমা যোজনা কি এই ফচল বীমা যোজনাত কেনেকৈ টকাটো লাভ কৰিব আৰু কেনেকৈ আবেদন কৰিব লাগিব আৰু তাত কি কি ডকুমেণ্টছৰ প্ৰয়োজন আজি এই ভিডিঅ'ৰ সৈতে সকলোখিনি জনাম। গতিকে আপোনালোকৰ এটা অনুৰোধ থাকিল যাতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰে। প্ৰথমতে চাওক যিসকল কৃষক আছে এই কৃষকসকলে যাতে তেওঁলোকৰ যি খেতি বাতি নষ্ট হয় তেওঁলোকে যাতে এই টকাটো লাভ কৰে আৰু তেওঁলোকৰ যি ফচল বীমা যোজনা আছে এই ফচল বীমাৰ অধীনত যি টকাটো চৰকাৰে প্ৰদান কৰে এই টকাটো যাতে তেওঁলোকে লাভ কৰে সেই উদ্দেশ্য চাওক ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰে এটা জাননী প্ৰেৰণ কৰিছে। এই জাননীৰ জৰিয়তে সকলোকে জনাইছে যাতে আপোনালোকৰ যি খেতি বাতি নষ্ট হৈছে তাৰ কাৰণে বা খেতি বাতি কৰি আছে তাৰ কাৰণে যাতে আপোনালোকে ফচল বীমা যোজনাৰ যি ইঞ্চুৰেঞ্চ আছে আপোনালোকে এই ইঞ্চুৰেঞ্চটো কৰে। তাৰপিছত যদি আপোনালোকে আৰু বেছিকৈ জানিব বিচাৰি আছে তেতিয়াহ'লে ইয়াত টোল ফ্ৰী নাম্বাৰ দিছে 180018015551। আপোনালোকে এই নম্বৰত ফোন কৰি পেলাই আপোনালোকে জানিব পাৰিব যে ফচল বীমা যোজনা কি আৰু এই ফচল বীমা যোজনাত আপোনালোকে কিমান টকা লাভ কৰিব। এতিয়া চাওক এই যি ফচল বীমা যোজনা আছে এই ফচল বীমাৰ অধীনত যিসকল কৃষকে ৰেজিষ্ট্ৰেশ্যন কৰে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে এই টকাটো প্ৰদান কৰে। ইতিমধ্যে 13,63,00,000কৈ বেছি কৃষকে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে। তাৰপিছত চাওক অসম চৰকাৰে প্ৰায় 1,36,000 কোটি টকাৰ যি আছিলে যি ফচল বীমা যোজনাত যি টকা প্ৰদান কৰিবলৈ এই টকাটো ইতিমধ্যে প্ৰদান কৰিছে। এতিয়া চাওক যে ফচল বীমাত যদি আপোনালোকে আবেদন কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে ফচল বীমাৰ যি পৰ্টেল আছে আপোনালোকে তাত গৈ আবেদন কৰিব পাৰিব। এতিয়া ফচল বীমা পৰ্টেলত আপোনালোকে যোৱাৰ পিছত তাত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যি আছে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি তাত যি মোবাইল নাম্বাৰ বিচাৰি আছে আপোনালোকে মোবাইল নাম্বাৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰপিছত যদি আপোনালোকৰ ওচৰত যদি CSA চেণ্টাৰ আছে আপোনালোকৰ এই CSA চেণ্টাৰৰ জৰিয়তেও আবেদন কৰিব পাৰিব। তাৰপিছত তৃতীয়তে যদি আপোনালোকৰ গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ অধীনত এই ফৰ্মসমূহ আহে যি ফচল বীমাৰ অধীনৰ যি ফৰ্ম আহে এই ফৰ্মসমূহ আপোনালোকে তাৰ পৰা কালেক্ট কৰি আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া চাওক ফচল বীমাত আবেদন কৰিবলৈ আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়। এক নম্বৰটো আছে বেংক পাছবুক। বেংক পাছবুক আপোনালোকৰ নিজৰ নামত হ'ব লাগিব যিটো আধাৰ কাৰ্ডৰ লগত যাতে নামটো ছেম থাকে। তাৰপিছত আধাৰ কাৰ্ড মোবাইল নাম্বাৰ আৰু সেল্ফ ডিক্লেৰেশ্যন। এতিয়া সেল্ফ ডিক্লেৰেশ্যনটো হৈছে যদি আপোনাৰ দেউতাকৰ নামত মাটি থাকে অন্য কাৰোবাৰ নামত যদি মাটি থাকে আপুনি যদি তাত আবেদন কৰিব বিচাৰি আছে তেতিয়াহ'লে আপুনি এই সেল্ফ ডিক্লেৰেশ্যনখন ফিল আপ কৰি দিব। তাৰপিছত আছে জবানবন্দী বা খাজনা ৰচিদ বা জবানবন্দীখন হ'লে বেছি ভাল আপোনালোকে জবানবন্দীটো দিবলৈ চেষ্টা কৰিব তেতিয়াহ'লে আপোনালোকৰ যি ফচল বীমা যি আবেদন কৰিব এইটো কেতিয়াও ৰিজেক্ট নহয়। এতিয়া চাওক এই ফচল বীমাৰ অধীনত চৰকাৰে দুবাৰকৈ টকা প্ৰদান কৰে বছৰেকত। এতিয়া চাওক খৰিফ শস্যত যদি আপোনালোকে যদি শালি খেতি কৰিছে বা অন্য কিবা খেতি কৰিছে তাৰ কাৰণে যদি আবেদন কৰিছে আপোনালোকে এই টকাটোও লাভ কৰিব। এই আবেদন কৰাৰ পিছত আপোনালোকে প্ৰায় 67,920 ৰুপিজ আপোনালোকে লাভ কৰিব। তাৰপিছত যদি ৰবি শস্যত যদি আপোনালোকে আবেদন কৰিছে তাত বুঢ়ো খেতি কৰিছে কুঁহিয়াৰ খেতি আছে বা অন্য যিকোনো খেতি হওক আপোনালোকে এই ফচল বীমাৰ অধীনত আপোনালোকে এই টকাটো লাভ কৰিব। এতিয়া বুঢ়ো খেতিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছে 100 টকা আপোনালোকে দিব লাগিব। তাৰপিছত আপুনি 69,500 টকা লাভ কৰিব। তাৰপিছত যদি কুঁহিয়াৰ খেতিৰ কাৰণে আপোনালোকে আবেদন কৰে তেতিয়াহ'লে আপোনালোকে 100 টকাই দিব লাগিব আৰু চৰকাৰে পিছত 4,390 টকাৰ চৰকাৰেহে এইটো প্ৰদান কৰে। তাৰপিছত আপোনালোকে লাভ কৰিব 1,12,256 টকাটো এই চৰকাৰৰ ফালৰ পৰা এই টকাটো প্ৰদান কৰে। গতিকে মই সকলোকে এটাই জনাম যাতে আপোনালোকে যি ফচল বীমা আছে আপোনালোকে ফচল বীমাত সকলোকে আবেদন কৰক। আবেদন কৰাৰ পিছত যদি আপোনালোকৰ যি খেতি বাতি নষ্ট হয় চৰকাৰে এই টকাটো প্ৰদান কৰে। ইয়াৰ পিছতো যদি আপোনালোকে আৰু কিবা জানিবলৈ বিচাৰি আছে তেতিয়াহ'লে কমেণ্ট কৰিব মই সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।